আমাৰ সমাজ এতিয়াই নহয়, এইটো আমি যেতিয়া জন্ম হৈছিলো একেবাৰে ধৰক 60 বছৰৰ আগতে, এতিয়াতো আমাৰ 65 বছৰ হৈ গৈছে। গোটেই জীৱন জোৰাটো তেনেকুৱা বিলাকে দেখি আহিছো সমাজত, যিবিলাক আমাৰ মানে কি কয় উচ্চ নীচ এইবিলাক, উচ্চ বৰ্ণ আকৌ নিম্ন বৰ্ণ ইয়াৰ লগতে আছেই, আৰু এইখিনি মানুহতো সেইকাৰণেতো বেছি ডিপ্ৰাইভ হৈ আছে। ডিপ্ৰাইভ হোৱাটো স্বাভাৱিক। এইটোতো সমাজৰ এইটো এটা ৰীতি নীতিত পৰিণত হৈছে, আৰু এইবিলাক কোনো সাহসেৰে আগুৱাই নাহে, ভয় কৰে, সমাজৰ বান্ধোন ছিঙিবৰ কাৰণে ভয় কৰে। আৰু সমাজৰ বান্ধোনটো এটা সময়ত ছিঙিবই লাগিব, যিবিলাক নেকি আমি গ্ৰহণ কৰিব নোৱাৰো, বিজ্ঞানসন্মত নহয়। বিজ্ঞানসন্মত যিবিলাক নহয় আমিতো আৰু মাতিবই লাগিব। সেইটো আৰু somebody has to be told somebody against them. এইটো যে খুবেই চিৰাচৰিত এমুঠিমান হ'ব পাৰে। এই এমুঠি হৈ প্ৰথমে এটা হ'ব, দুটা হ'ব, তিনিটা হ'ব, এনেকে গৈ আৰু লাহে লাহে মাউণ্টেইন নিচিনা হৈ যাব। চিন্তা কৰিব নালাগে। মানুহ এতিয়া বুজি পোৱা নাই। সময়ে পৰিৱৰ্তন কৰিব। যি ধৰণে হয়তো মানে মই তুমি বুলিয়ে কৈছো, তোমাৰ যেতিয়া বয়সটো মই গম পাইছো, তুমি বয়সটো আমাৰ যিটো এইটো অসমৰ মানুহৰ পৰম্পৰা, এইটো সৰুক যেনেকে তুমি কয়, ডাঙৰক তুমি কয়, সেইকাৰণে তুমি বুলি সমূহ বেয়া নাপাবা। এতিয়া কিছু বহুতে নাজানে। এতিয়া মই মানে কোনোবাই যদি কয়, এতিয়া হেৰিয়ৰ কি কয়, অকল তুমিয়ে নহয়তো, বুদ্ধ ধৰ্মত দীক্ষিত লোৱা বা তেনে বুদ্ধ ধৰ্মক মানে ভাল পোৱা, এইটো হৃদয়ংগম কৰা, এইবাৰ অকল তুমিয়ে নহয়, পৃথিৱীত বহুত মানুহ আছে। বিহাৰত কিমান লাখ মানুহ হৈছে। বিহাৰ মানে বিভিন্ন প্ৰান্তত, ভাৰতীয় প্ৰান্ততো বহু হৈছে। এইটোতো এটি নতুন কথা নহয়। অসমতো বহুতো হৈছে। সেইটো অকল তোমাৰ পিছত লাগিছে, মই এজন নামটো লাখুৱাৰ কমলা ৰাজকোঁৱৰ। কমলা ৰাজকোঁৱৰটো হৈছে। তাৰপিছতে আমাৰ মোৰে বন্ধু সম হেৰি কি নাম আছিলে, IGP আছিলে, এতিয়া আছে নাই নাজানো, হাজৰিকা, টিটু হাজৰিকা, মই টিটু বুলিয়ে চিনি পাইছো, টিটু হাজৰিকা। সেইজনে তেখেতেও বুদ্ধ ধৰ্মত দীক্ষিত লৈছে। এইটো কোনো অপৰাধ নহয়, যিবিলাক খোৱা মেলা, যিবিলাক নেজানে, চাইণ্টিফিকেলি কথাবিলাক চিন্তা নকৰে, এইটো কি গৰু মাংস খোৱাটো কোনো অপৰাধ নহয়তো, কোনো অপৰাধ নহয় এইটো। পৃথিৱীৰ চব জেগাতে খাইছে। খোৱা নোখোৱা যিটো খাদ্য প্ৰাণলৈ যিবিলাকে ধৰ্ম কৰে, সেইটো প্ৰকৃত ধৰ্ম হ'ব নোৱাৰে। এইটো হিন্দু ধৰ্মতো গৰু খাইছে, হিন্দু শাস্ত্ৰত আছে গৰু ঋষিমুনিসকলে গৰু খোৱা, কিবা খোৱা বহুতো আছে নাই? এইবিলাক মানে তুমি পঢ়িছা নহয় জানো, পাইছো নাই এইবিলাক? চবতে আছে এইবিলাক আছে। সেইটো ডাঙৰ কথা নহয়। এতিয়া নতুন মানে এইটো উগ্ৰ চিন্তা চৰ্চা লৈ এইবিলাক ধৰ্মটো নাজানে। সিহঁতে বেদৰ শ্লোক এটা মানি মুখস্থ বা পঢ়ি শুনোৱাচোন বা আমাক, এইটো নাজানে। এইটো কোনো এজনে যিজনে এইবিলাক উগ্ৰভাৱে কিবা কিবি কয় কথাবিলাক, সিহঁতেতো বেদ উপনিষদ সেইবিলাকতো ভালকৈ পঢ়া নাই যেন মই ভাবো। নপঢ়াৰ কাৰণে এইবিলাক হৈছে। আৰু ভাৰততো কেনেকে সন্তান হৈছে, যেতিয়া অশোকে বা মানে ৰাজ্য শাসন কৰিছিলে, দেশ শাসন কৰিছিলে, তেতিয়াতো মেজৰিটি বুদ্ধি যে অকল দাক্ষিণাত্যত আছিলে, হিন্দুইজম দাক্ষিণাত্যত আছিলে, সীমিত হৈ আহিছিলে, আছিলে নাই বাৰু? তাৰপিছত এই কথাবিলাক আৰু অকল সেইটোৱে নহয়, ইমানেই যদি হিন্দু ধৰ্মৰ মানে ইমানেই গুণ গৰিমা আছে, তেতিয়াহ'লে এই দেৱতাৰ বা বিভিন্ন জনৰ কথা কয়, তেতিয়াহ'লে আমাৰ বেছি আমিতো আচৰিত হৈছো যে নিজসকলেতো নাজানে, কৃষ্ণক চিনি নাপায়, পাই জানো? কৃষ্ণৰ প্ৰতি বা ৰামৰ প্ৰতি আকৃষ্ট নহয়, নিজসকলে কিয় আঁতৰি যে এটা খ্ৰীষ্টান ধৰ্মলৈ ল'বলৈ পাইছে? নগাসকল তাতে লাগি আছে আমাৰ নগাসকলটো 99 মানে 100% দিয়ে ক'ব লাগিব খ্ৰীষ্টান। কিয় নললে? ইয়াৰ হিন্দু ধৰ্মটো ইমানেই যদি মানে হেৰি আছে, মানে কি কয়, ইয়াৰ মাহাত্ম্যতা আছে, তেতিয়াহ'লে কিয় আঁকোৱালি নললে? অৰুণাচলসকলে কিয় নললে? ভূটানে কিয় নললে? শ্ৰীলংকাই কিয় নললে? এইবিলাকতো আছে নাই, প্ৰশ্ন আছে নাই বাৰু?
এইবিলাকতো প্ৰশ্ন থাকিব। আমাৰ প্ৰান্তীয় ৰামায়ণ আছিলে নহয়, এই ৰামায়ণ বা মহাভাৰত এইটো তুলসী দাসে এইবিলাক উলিয়ালে। আগতেতো প্ৰচলন নাছিলে নহয় ৰামায়ণৰ কথা, ৰামকো চিনি নাপায়। যেতিয়া তুলসী দাসে বা ৰামায়ণ ট্ৰেন্সলেট কৰিলে মহাভাৰতৰ হেৰি হলে অসমীয়ালে এইটোতো বেছি দিন পোৱা নাই নহয়। চুকাফাই কেলে চিনি নাপালে? 18শ শতিকাত আছিলে নেকি? 18শ শতিকাটোতো নাই নহয়। কি কয় এইটো 1200 শতিকাত নাই নহয়, আছে জানো? 1200 শতিকাত কোনটো ৰামায়ণৰ কথা ক'ত 1200 শতিকাত ইয়াতে অসমত প্ৰচলন? তেতিয়াহ'লেতো আৰু পিছত এইবিলাক মৰাণ মিচিং অন্যায় কিয় কিমান চনত কিমান কোনটো দশকত এই যে শংকৰদেৱৰ হেৰি হৈছিল শিষ্য হৈছিল, শংকৰদেৱৰ শিষ্য কেতিয়া হৈছিলে এইটোতো একেবাৰে সহজে বুজি হ'ব। তাৰ আগত কি আছিল? এইটো যে অনুমানিক কথাবিলাক অনুমানিক কৰিছে যে উষা অনিৰুদ্ধ এইবিলাক চবটোতো আৰু এটা সময় এই পৰৱৰ্তীত যিবিলাক আহিছে এইবিলাক মানে যিবিলাকে শিক্ষক মানে এইফাল লাহে লাহে অশোকৰ পতন হোৱাৰ পিছত এতিয়া এই হিন্দুইজমৰ এই ভাগটো আকৌ ওলালে। তাৰপিছতে আকৌ এইটো হেৰিয়ত যেতিয়া নৱবৈষ্ণৱ বিপ্লৱ হৈছিলে নৱদ্বীপত, তাৰ পৰাহে আকৌ বিভিন্ন ধৰণৰ আগতে এই নৱদ্বীপত যেতিয়া আহিছিলে তাৰ লাহে লাহে মানে এই ইহঁতৰ এটা যিটো ক্লেছ হৈছিলে, ক্লেছ হওঁতে কিছুমান এই যুদ্ধ বিগ্ৰহতে সিহঁতে মানে এই ধৰণে আহিবলৈ বাধ্য হ'ল। অসমলৈ আহিলে এটা কাল হেৰিয়ৰ পিছে পিছে হিন্দুৰ পিছে বান্ধুত কি কয় এইটো ব্ৰাহ্মণৰ পিছে ব্ৰাহ্মণসকলৰ পিছে হেৰিও আহিলে। বাৰভূঞাসকল তাত টিকিব পৰা নাছিলে। নৱবৈষ্ণৱ বিপ্লৱ যেতিয়া হৈছিল নৱদ্বীপত বিভিন্ন সময়ত, সেই সময়ত বা এটা চাল গুচি গ'ল হেৰিয়ৰ দিশে পঞ্জাৱৰ দিশে, যেনেকৈ গুৰু নানকটো শিখ নাছিলে না, গুৰু নানক আছিলে এই নৱদ্বীপৰ পৰা যোৱা। এই তেনেকৈ এটা বিৰতি গ'ল। বিৰতি আমাৰ অসমতো সোমালে। তাৰ আগত নাছিলে নহয় দুৰ্গা পূজা হ'ল ব্ৰিটিছে কৰিছে। অসমতো দুৰ্গা পূজা প্ৰচলন নাছিলে নহয়, ব্ৰিটিছে কৰিছে। 18শ শতিকা 17শ শতিকাত ব্ৰিটিছে এইবিলাক কৰা, জমিদাৰ বিলাকক আমাৰ সাধাৰণ জনগণক ভয় খুৱাবৰ কাৰণে ব্ৰিটিছ আৰু জমিদাৰ লগ লাগি এই ধৰ্মটো দুৰ্গা পূজাটো প্ৰৱৰ্তন কৰিলে। এইটো পশ্চিমবংগ হওক এইফালে হওক তাৰ আগত নাছিলে নহয়। মানুহে এনেই এতিয়া গোটেই বিষয়টো পলৰাইজ হৈ গৈছে, গোটেই বিষয়টো পলৰাইজ হৈছে আৰু ইম্পেৰিকেলি কথাবিলাক নাভাবে ইহঁতে। এইটো পাগল ধৰ্ম যেতিয়া ফেনাটিক হ'ব, ধৰ্মত ফেনাটিক হলে তোৰ পাগলে আৰু হয় নাই? যেতিয়া মানুহ যিমানে ধৰ্মটো পুৰা হিচাপে ল'ব তেতিয়াতো আৰু মানে এইটো ফেনাটিক হ'ব। আৰু যিবিলাক ধৰ্ম আছে কিছুমান ইয়াতো ধৰ্ম পৃথিৱীৰ কোনটো ধৰ্মৰ মানে সকলো ধৰ্ম মোটামুটি মানুহৰ দ্বাৰা পৰিচালিত হোৱাৰ কাৰণে সিহঁতি এইটো সংশোধন কৰি লয় নিজৰ মতে, নিজৰ স্বাৰ্থলিপিতে। পৃথিৱীত চব জেগাত বুদ্ধটো আছে, হিন্দুটো আছে, হিন্দু কিন্তু বেছি একচেপ্টেঞ্চটো নাই। হিন্দু ইমানেই দেৱ দেৱী, ইমানেই মানে ইহঁতৰ এটা চিষ্টেমটো বিশেষকৈ ইমান এই যে কাষ্ট চিভিল চিষ্টেম উচ্চ নীচ এইটোৱেতো হিন্দু ধৰ্ম প্ৰসাৰতাত এইটো পয়া লগাই ৰাখিছে। বাকী ধৰ্ম এতিয়াতো অকল এতিয়া ইভেন ভাৰততো এতিয়া খ্ৰীষ্টানটো কেলে বিৰক্তি হ'ব ধৰিছে বা অন্য ধৰ্ম বিৰক্তি হ'ব কেলে ধৰিছে? কাষ্টীজিম আৰু ইমানেই মানে দেৱ দেৱতা ওলালে এইটো কিন্তু একচেপ্ট নকৰে না। এইটো চাইণ্টিফিকেলি ইমান বিলাক এটা অদৃশ্য পাৱাৰ এটা আছে। এইটো কোনোবাই ক'ব সেইটো আৰু কোনো নাজানে। কিন্তু মানুহ হ'ব লাগে তেনেকে যি ধৰণে এতিয়া কনফুচিয়াছৰ থিয়ৰী প্ৰকৃতিক বিশ্বাস কৰে, প্ৰকৃতিৰ ওপৰত প্ৰকৃতিৰ ইয়াতে চব বস্তু প্ৰকৃতিয়ে দি আছে। মানে প্ৰকৃতিত যেতিয়া আমি এতিয়া মানুহ জন্ম হৈছো খাদ্য প্ৰাণৰ ওপৰতেতো আমি জন্ম হৈছো নহয় জানো? খাদ্য প্ৰাণৰ ইয়াতে আছে, জীৱ জন্তু জন্ম হ'ব পাৰে। আপোনাৰ কথাখিনি